কুলজিয়াৰ ভাই ভনী পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ দ্বিতীয় চেনেল চিৰাক্স এণ্টাৰটেইনমেণ্টলৈ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল আছে আৰু আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইয়াৰ পৰা চাওক গাইজ সন্মুখত বৰফৰ পাহাৰ গোটেইখিনি আৰু এই জেগাটোৰ নাম হৈছে অলি এয়া লিখা আছেনে অলি তো আমি আহি পাইছোঁ কালি ৰাতি ইভিনিং আফটাৰ নৈনিতাল ইয়ালৈকে আমি ট্ৰেভেল কৰিছিলোঁ আৰু ইয়াতে আহি পেলাই যোনটো জেগাত আছোঁ সেই জেগাটো আছে ওপৰত কেম্পিং আছে ছানছেট হিল বুলি কেম্প ছাইটটোৰ নাম আৰু ইয়াতে যিটো বৰফৰ পাহাৰ আপোনালোকে দেখা পাই আছে এইটো হৈছে নন্দী দেৱী মেজেষ্টিক ভিউ অফ নন্দী দেৱী তো এইটো নন্দী দেৱী পৰ্বত এইফালে দেখা পাইছে যোনটো আৰু এইফালে আছে হনুমান চৌটি হাতীঘোঁৰা পালকি আৰু এইফালে আছে স্লিপিং বুদ্ধা এই গোটেইখিনি মাউণ্টেইন যিখিনি দেখা পাইছে আপুনি হিমালয়ান ৰেঞ্জ কি ধুনীয়া ঠাই গাইজ মানে ইয়াতে অহাৰ পিছত এনেকুৱা লাগিছে যে ইয়াতে থাকি দিওঁ আৰু ইয়াৰ পৰা ওলাই নাযাওঁ মানে যিটো ফিলিং আহি আছে ন আনবিলিভেবল আৰু এতিয়া বৰ্তমান দুপৰীয়া টাইম হৈছে 12টা বাজি পাৰ হৈ গৈছে মই ভিডিঅ' এডিট কৰিছিলোঁ টেণ্টত তো এখেতে ক'লে ব'লক তেতিয়াহ'লে বাহিৰত গৈ খাই আহোঁ তো খাবলৈ আমি আহিছোঁ এতিয়া এয়া পাহাৰৰ মাজত এটা সৰু ৰেষ্টুৰেণ্ট চাওঁ কি পায় ইয়াতে তো সেয়া গাইজ তাতে দেখা পাইছোঁ ন ৰঙা ৰঙা ঘৰ তাতে গৈছিলোঁ আমি তাৰে ৰেষ্টুৰেণ্টত গ'লোঁ খবৰ ল'লোঁ খানা চানা আছেনে নাই তো ক'লে খানা চানা একো নাই আৰু ইয়াতে আগলৈকে গৈছিলোঁ আগত গৈ দেখা পালোঁ যে আছে ৰেষ্টুৰেণ্ট কিন্তু এটা এনেকুৱা দাম ন খানাবোৰৰ আগৰ যোনটো ৰেষ্টুৰেণ্ট মানে ৰিজৰ্ট আছে সেইটো ৰিজৰ্ট মানে 5 ষ্টাৰ ৰিজৰ্ট ইয়াৰে চবতকৈ দামী ৰিজৰ্ট এক ৰাতি থাকিলেই 22,000 to 25,000 অকল থকাৰ চাৰ্জ হয় তাৰপিছত আমি ইয়াৰে যোনটো দাদা আছে কেয়াৰটেকাৰ আছে এখেতক ক'লোঁ এখেতে মানে মাৰ্কেটৰ পৰা চিকেন লৈ আহিলে তো এতিয়া আমি প্লেন কৰিছোঁ গাইজ এয়া ভিউৰ মজা লৈ ইয়াতে চিকেন ধুই আছে আৰু ইয়াতে খানা বনোৱা হ'ব ইয়াতে কিচেনৰ পৰা আপোনাক ভিউটো দেখাই দি আছোঁ বৰ্তমান এয়া হ'ব ইয়াতে কিচেন এইটো আৰু সন্মুখত চাওক ভিউ বেলেগ ইয়াতে খানা বনিব তাতে ভিউ চাই আৰু এইফালে পুৰা কামত লগাই দিছোঁ ঠিকছে বাচন মানজা দেই অকল ভিউ চাই নাথাকিবা কি জিন্দগী বা পাহাৰত নিজে বনাই খোৱা এইটোহে আচল জিন্দগী তো এয়া চাফ চিকুণতাৰ বাবে 10 নম্বৰ দিয়া হ'ব আমাৰ এখেতক ধুনীয়াকৈ এইটো ভিউৰ লগত বহি এতিয়া ইয়াতে চিকেন ধুই আছে আৰু গাইজ ইয়াতে চিকেনৰ যে আমি আনিছোঁ চিকেন ইয়াৰে ৰেট হৈছে 400-450 টকা কিলো আৰু এতিয়া ছিজন নাই আৰু ছিজনত বোলে 600-650 টকা কিলো হৈ যায় চিকেনৰ দাম আৰু এখেতে দাদাই যে আমাৰ ব্যৱস্থা কৰি দিছে মানে গেছ চৌকা লগাই দিছে সেইটো কাৰণে 300 টকা ল'ব মানে কুকিং চাৰ্জটো পিঁয়াজ আলু আদা নহৰু গোটেই কাটি হৈ আছে ধুনীয়াকৈ একদম আৰু ইয়াতে বনিব চিকেন ফাইনেলি গাইজ আৰম্ভ হৈ গ'ল বেয়া ভোক লাগিছে 2:30 বাজে এতিয়া হওঁতে আৰু 1 ঘণ্টামান লাগিব চাগে তো পিঁয়াজ আমাৰ গাইজ কচকচাকৈ ভাজা হৈ গৈছে তো এতিয়া আলু যাব শকত আলু আৰু ৰখি ফাইনেলি চিকেনৰ টাইম আহি গ'ল এইটো কি মুৰ্গী ভাজা হ'ব গোটেই 1.5 কিলো চিকেন আনিছিলোঁ গোটেইখিনি এতিয়া বনাই দিম মানে এতিয়া এসাঁজ খাম ৰাতিও এসাঁজ খাব পাৰিম কালি দুপৰীয়া হৈ যাব চাগে ন অকণমান থৈ দিছা নেকি থৈ দিলেতো আকৌ 300 টকা ল'ব বনোৱাৰ কাৰণে কেলৈ ল'ব বা আৰু ইয়াৰে পাহাৰৰ চিকেন বহুত লেতেৰা মানে এখেতে চাফা কৰোঁতে 1 ঘণ্টা লাগিছে কিবা কাঠ চাঠ সোমাই আছিল ন চিকেনত মানে পাহাৰৰ চিকেন লেতেৰা নহয় য'ত ৰাখিছিলে যোনটো কাঠত কাটিছে কাঠৰ বাকলিবোৰ সোমাই গৈছিলে আচ্ছা মানে দোকানদাৰটো লেতেৰা এইটোৱে হ'ব
চাফাকৈ নাৰাখে মানে বস্তু যিয়ে নহওক এতিয়া পূৰা চাফা হৈ গৈছে আমাৰ এখেতে পূৰা ক্লিয়াৰ কৰি দিছে ভোক লাগিলে মোক গালি নাপাৰিব দেই কমেণ্টত জনাব কেনেকুৱা লাগি আছে নিমখ সোৱাদ অনুসাৰ ক'ব লাগিব জিভাৰ পানী ওলালেই তো সব মছলা পাতি এতিয়া দিয়া হৈ আছে ইয়াতে এইটো ৰংগুৰা নহয় জলকীয়া পাউডাৰ এইটো ৰেড চিলি পাউডাৰ জ্বলা খাবানে অঁ খাম পাহাৰত আহিছোঁ জ্বলা লাগব হয়নে নাই যেনেকুৱা বতৰ এনেকুৱা লাগিছে যে আমি পিকনিক খাই আছোঁ এটা ধৰণৰ পিকনিকে হয় এইটো কালাৰ চাওক না পূৰা ৰমক জমক উঠি গৈছে কালাৰ আৰু ডিচেম্বৰ মাহ লাহে লাহে আহি আছে আপোনালোকে ক'ত ক'ত পিকনিক খাব তেওঁলোকে কমেণ্ট ছেকশ্যনত জনাব আৰু পিকনিকত কি খানা ভাল পায় আপোনালোকে জনাবচোন মোৰতো চিকেনে হৈ যায় কিন্তু ড্ৰাই ফ্ৰাই হ'লে বেছি ভাল লাগে আৰু আদা নহৰু জলকীয়া ইয়েছ দেৰিকে পিছা হ'ল সেইকাৰণে লাষ্টত যাব ইয়াত গোটা ধনিয়াও আছে গোটা ধনিয়াও দিছা ন তাহাঁতৰ মানে গুড়া ধনিয়া নাই গোটা ধনিয়া আছে আৰু এইটো কেৰাহী দেখা পাইছে যে গাইছ এইটো ব্ৰিটিছ যুগৰ কেৰাহী এইটো এটা আমি ওলাই কিনে তাতে কিমান টাইম লাগিছে ধৰোঁতে এইটো আধা ঘণ্টা লাগিছে ন এইটো ক'লা হৈ আছিলে আধা ঘণ্টামান লাগিছে কিন্তু ইমান হিট হৈছে তাকো হেণ্ডেলকেইটা মানে হিটে হোৱা নাই পূৰা প্ৰাচীন দেশৰ মানে প্ৰাচীন মানুহবোৰে এইটো চিকেন বনাইছিলে এটা আজি আমি বনাই আছোঁ আমাৰ মানে এইটো চিকেনটো বনি আছে এইটো চিকেন দিটো ভাত খাম আৰু লগতে এইফালে ফ্ৰাইড চিকেনৰ কাৰণে মেৰিনেশ্যন চলি আছে মেৰিনেশ্যন কি নৰ্মেল যি মছলা আছে সেয়াই দিবা সেয়া মছলা দি কেনে পেষ্ট কৰি পেলাই আমি ধুনীয়াকৈ ধুনীয়াকৈ মেৰিনেশ্যন কৰি থৈ দিম মেৰিনেশ্যনৰ ঠাইত লেমিনেশ্যন ওলাই গৈছিলে একো নাই দুটা কাম একে ফুল কৰাটো এই এনেকুৱাই মানে সেইটো কথা হ'ব আৰু জীৱনত প্ৰথমবাৰ দেখা পাইছোঁ ঘাঁহ খাই আছে কুকুৰে কি বন্ধু মাংস চাংস বনোৱা অলপ দিম দে তোকো সেইবুলি আৰু ঘাঁহ খাই কেনে চেণ্টি ভাল পাব নালাগে আমাৰ আগতে এয়া অকল গাইজ কুকিং নহয় পাহাৰত এয়া এটা এক্সপিৰিয়েঞ্চ হয় যিটো আমি এক্সপিৰিয়েঞ্চ কৰিব বিচাৰি আছিলোঁ বহুত দিনৰ পৰা ফাইনেলি এনেকুৱা এটা চান্স পালোঁ এনেকুৱা এটা জেগা পালোঁ য'ত আহি পেলাই এইটো ফেচিলিটি দাদাই প্ৰভাইড কৰিছে সেইটো কাৰণে দাদাক থেংক ইউ ছ' মাছ বাকী এইটো ফিল মানে বেলেগ ধৰণৰ ফিল গাইজ মানে আমি সকলোৱে ভাবোঁ যে পাহাৰত সৰু এটা ঘৰ হ'ব তাতে সকলো নাভাবিলেও মোৰ নিচিনা মানুহ ভাবে পাহাৰত এটা ঘৰ হ'ব তাতে আমি ধুনীয়াকৈ কুকিং চুকিং কৰিম চিকেন বনাম খাম পূৰা ঠাণ্ডা বতৰত একদম আৰু চিকেন বনোৱাৰ ষ্টাইলটো আকৌ অসমীয়া ষ্টাইল হ'লে বেছি ভাল তে সেইটো কাৰণে আজি যিমান সপোন আছে সপোনবোৰ আজি পূৰা হৈ আছে অকল তাই নহয় ময়ো কাম কৰি আছোঁ এয়া নহৰুটো ধুই আনিব দিছে ধুব গৈ আছোঁ এইটো তোৰ কাৰণে নহয় তই চাইড দে মই নহৰুটো ধুব আহিছোঁ তোক দিম বুলি কৈছোঁ নহয় দিমতো বাপাই কি ঠাণ্ডা পানী বৰফৰ পানী গোটা ঠাণ্ডা লাগছি মাই কি বতাহ চলি আছে ৰে পিচি চিয়ৰ নহৰু এইটো গোটা নহৰু যাব ন এইটো বা বেলেগ ধৰণৰ ষ্টাইল হৈ আছে দেখোন বাছ বাই বাই নহৰু আমাৰ টেষ্টৰ কাৰণে তুমি শ্বহীদ হৈ গ'লা ফাইনেলি কচকচাকৈ ভাজা হৈ গ'ল মুৰ্গী মাংস জোল 1 জোল দি দিবা ৰাতি খাব পাৰোঁ ন মোটামুটি 2000 মান বছৰ হৈ গ'ল এতিয়া নিমখ চাব দিছে আপোনালোকক দেখুৱাই দিওঁ চিকেন ইজ অলমষ্ট ৰেডি পূৰা অলপ দিবা নিমখ খানা বাঢ়ি ল'লোঁ এয়া এতিয়া এখেতৰ কাৰণে এইফালে ৰেডি হৈ আছে এয়া দি আছোঁ অলপ ধৈৰ্য ধৰ কেতিয়াবা কুকুৰবোৰে মানে চিকেন ৰাইচ দিলে চিকেনটো খাই কেনে থৈ দিয়ে সেইটো কাৰণে এটা বুদ্ধি আছে যে চিকেনৰ যোনটো ঝোল আছে ঝোলটো ৰাইচত দিব লাগে স্প্ৰেড কৰি পেলাই তেতিয়া গোটেইখিনি ভাত আৰামত খাই দিয়ে আজা इसका खुशी देखो इसका आजा फुर्ती आजा इधर रुक जा दे रहा हूँ रुक जा যাইছে নে চবৰ আগতে চিকেনটো খাইছে এই ভাতখিনিও খাবি দেই তাতে চিকেনৰ চেণ্ট আছে এই চাওক ভাত খাই আছে এতিয়া চিকেন লেগ পিচ বাহ গৰম খানা আৰু বৰফৰ পাহাৰ এতিয়া ইয়াৰ ভিউ চাই ইয়াতে
খানা খোৱা হ'ব অগ্নি পৰীক্ষা হ'ব অগ্নি পৰীক্ষা ভোক লাগিছে খাই লওক খানা নাই যদি ফ্ৰিজ খুলি চাওক এবাৰ খানা থাকিব পাৰে খাই লওক তো ফাইনেলি হৈ গ'ল আমাৰ খোৱা লোৱা আৰু আপোনালোকক কেনেকুৱা লাগিলে আমাৰ অনুভৱটোতো বহুত ভাল আছিলে বাকী আপোনালোকক কেনেকুৱা লাগিলে তলত জনাব বাকী অলপ ৰেষ্ট তাৰপিছত আকৌ খাম খোৱা শেষ হোৱা নাই আকৌ ভাজা মাংস আছেতো খাব লাগিবতো আৰু বাহিৰৰ সন্ধিয়া হৈ গ'ল কি চিন আহি আছে পূৰা সূৰ্য ছানছেট বেলেগ ভিউ চ' গাইজ হৈ গ'ল সন্ধিয়া আৰু সন্ধিয়াৰ আগে আগে বতৰটো মানে বহুত বেয়া হৈ গৈছিলে পূৰা বৰফ চৰফ পৰি উৎপাত সেইকাৰণে বিৰাট ঠাণ্ডা পৰিছে টুপি চুপি লৈ ল'লোঁ দিনৰ ভাগততো ধুনীয়াকৈ খালোঁ টিপটপ বহুত মস্তি খানা বনাইছিলে আমাৰ এখেতে মই হেল্প কৰিছোঁ বুলিহে মস্তি খানা হৈছে নহ'লেতো নে কিবা ক'বা নেকি মই হেল্প কৰিছোঁ মই বাচন ধুইছোঁ আকৌ যোনটো বাচনত খাম সেইটো ধুইছোঁ সেইটো কাৰণে টেষ্ট লাগিছে আকৌ হয়নে নাই যিয়ে নহওক গোটেই অন্ধকাৰ হৈ গ'ল চাৰিওফালে গোটেই অন্ধকাৰ আৰু মেৰিনেট কৰা চিকেনখিনি যে আছিলে সেইটো এতিয়া গোটেই ফ্ৰাই হৈ আছে গাইছ কি মজা আৰু ইয়াতে ভিডিঅ' আপলোড হৈ আছে অসমীয়া ভিডিঅ' যি ঠাণ্ডা লাগিছে পটাপট দিয়া গৰম গৰম মাংস খাম